বিশ্বনাথৰ গোসাঁই ফুৰা উৎসৱ। বৰ্তমান বিশ্বনাথ জিলাৰ গুপ্তকাশী বিশ্বনাথ ধাম। এই পবিত্ৰ ধামতেই মহাপ্ৰভু বিশ্বনাথ মন্দিৰ অৱস্থিত। ইয়াতেই 1 কোটি শিৱলিংগৰ প্ৰতিষ্ঠান ক্ষেত্ৰ। কিংবদন্তি মতে 1 কোটি শিৱলিংগৰ প্ৰতিষ্ঠান বিশ্বনাথ ক্ষেত্ৰ পূৰ্বতে পূৰ্ণকাশী আছিল, কিন্তু পৃথিৱীত 2খন কাশী হ'লে, অৰ্থাৎ এখন বেনাৰস কাশী আছেই। মুখ্য লাভ কৰা জীৱৰ সংখ্যা বৃদ্ধি হৈ শেষত সৃষ্টিয়ে লোপ পাব পাৰে বুলি দেৱতাসকলে এটি শিৱলিংগ বিশ্বনাথ ক্ষেত্ৰৰ পৰা চুৰি কৰি নি হাতীমূৰা পৰ্বতৰ কাষৰ পৰ্বতত থাপিলে। সেইখন শিৱ থান এতিয়া বাণেশ্বৰ শিৱ নামে জনাজাত। ইয়াৰ পিছতেই এটি শিৱলিংগ কমি গৈ বিশ্বনাথ ক্ষেত্ৰ গুপ্তকাশী নামেৰে জনাজাত হ'ল। এই বিশ্বনাথতেই আহোম যুগৰ পৰা চলি অহা গোসাঁই ফুৰা উৎসৱ। প্ৰতি বছৰে মানুহৰ বিহুৰ পিছদিনা অৰ্থাৎ 2 বহাগৰ দিনা এই উৎসৱ পালন কৰা হয়। এই উৎসৱৰ দিনা এটি বিষ্ণু মূৰ্তি ৰজাদিনীয়া কেঁকৰা দোলাত কপৌ ফুলেৰে সজ্জিত কৰি 5 কিলোমিটাৰ দূৰৈৰ ভিৰিগাঁৱৰ নামঘৰলৈ শোভাযাত্ৰা কৰি নিয়া হয়। ৰাইজে শোভাযাত্ৰা কৰি ভক্তৰ পদূলিয়ে পদূলিয়ে গোসাঁই ৰখাই পূজা অৰ্চনা কৰি গৃহস্থ মংগল কামনা কৰি আশীৰ্বাদ দিয়ে। গোসাঁই দলাৰ পিছে পিছে ভক্তসকলে হৰিনাম গাই, ঢুলীয়াহঁতে ঢোল বাই, বিহুগীত গাই আনন্দ উল্লাসৰ মাজেৰে শোভাযাত্ৰা কৰি গৈ থাকে। এইদৰেই গৈ ভিৰিগাঁৱৰ নামঘৰত প্ৰৱেশ কৰে। ভিৰিগাঁৱৰ নামঘৰত কিছু সময় কটাই ৰাস্তাৰ কাষৰ মেলাৰ মাজৰ গোসাঁই মণ্ডপত দৰ্শনাৰ্থীৰ দৰ্শনৰ বাবে গোসাঁই ৰখা হয় আৰু তাৰপিছত উভতনি যাত্ৰা আৰম্ভ কৰে। উভতনি যাত্ৰাত ভক্তই পাতি থোৱা ভেটিত পূজা অৰ্চনা কৰি পুৱতি নিশা পুনৰ বিশ্বনাথ মন্দিৰলৈ শোভাযাত্ৰাৰ কালত ভক্তসকলে হাতে হাতে আৱা লৈ বিহুগীত ঢোল লগাই হৰিনাম গাই নৃত্য কৰি উৎসৱমুখৰ পৰিৱেশ গঢ়ি তোলে। এই পৰম্পৰা আহোম স্বৰ্গদেউসকলৰ ৰাজত্বকালৰ পৰা এতিয়াও চলি আহিছে। এই উৎসৱ ক'বলৈ গ'লে এক বিভিন্ন জাতি জনগোষ্ঠীৰ সমন্বয়ৰ উৎসৱ। সেয়ে ইয়াক লৈ এক গৱেষণাৰ প্ৰয়োজন আছে। এই বছৰো পৰম্পৰাগতভাৱে এই উৎসৱ সুকলমে পালন কৰা হয়। বহু দূৰ দূৰণিৰ পৰা ভক্ত তথা দৰ্শনাৰ্থীসকলে এই উৎসৱ উপভোগ কৰিবলৈ বিশ্বনাথ ধামলৈ আহে।